হেৰাল সীমা অভিমত যাৰ হেৰাল সীমা দাঁতিয়ে দাঁতিয়ে চলাই নি পাৰৰ কুঞ্জবনত ফুকনৰ আদম ইভৰ কৌতূহলেৰে ভৰা চকুজুৰিৰ দৰ্শন পাওঁ বুলি চাই গ'লোঁ। কিন্তু চৰাই পখিলাতকৈও ডাঙৰ এটি প্ৰাণীও চকুত নপৰিল। সমানে নিশা 10 মান বজালৈকে একেৰাহে গৈ গৈ এঠাইত ৰলোগৈ। ঠিক কৰিলোঁ খোৱা বোৱা কৰি ঘণ্টা 2 শুই ল'ম। যোৱা নিশা নোহোৱাকৈয়ে গ'ল। একে লেঠাৰিয়ে ডাঁৰ মাৰি মাৰি ফুকনহঁতৰো নিশ্চয় ভাগৰ লাগিছিল। আপত্তি নকৰিলে। নৈৰ দাঁতিতে থকা গছ এডালত নাওখন বান্ধি আকৌ খোৱাৰ যোগাৰত লাগিলোঁ। ৰৈ থকা পানীডোঙাৰ দৰেই নৈৰ পানীত ক্ষুদ্ৰতম সোঁত নাই। তৰাৰে ভৰা ৰাতিৰ নীলা আকাশখন আৰু পূৰ্ণিমাৰ জোনবাইৰ স্পষ্ট প্ৰতিবিম্বটো তলৰ ধীৰ শান্ত নিৰ্মল পানীৰ বুকুত পৰিষ্কাৰ দেখা গৈছে। বহুত দূৰৰ গছবোৰৰ পাত এটা বতাহত লৰিলেও দেখা পোৱা জোনাকৰ ৰূপোৱালী পোহৰে গোটেই ঠাইখন পৰিপূৰ্ণ স্নিগ্ধ কমলতাৰে অপূৰ্ব সুন্দৰ কৰি তুলিছে। দিনৰ বেলিৰ পোহৰত এই ফুলৰ দেশখনৰ এটা সুকীয়া ৰূপ আছিল। কিন্তু এতিয়া হৈ উঠিছে এখন মায়াময় স্বপ্নপুৰী। স্নেহময়ী জননীৰ কোমল কোলাত তৃপ্তিত শান্তিৰ মধুৰ আৱেশত সন্তানৰ চকুলৈ টোপনি নামি অহা দি বিচনাত পৰাৰ লগে লগেই মোৰ চাৰিও বন্ধুৰে চকুলৈ টোপনি নামি আহিল। মোৰ চকুৰ ঢৌ মুঠ খাই আহিছে। কিন্তু শুবৰ মন যোৱা নাই। বিশাল প্ৰকৃতিৰ জননীৰ শান্তিময় কোলাত নিশ্চিত আৰামত ৰাতিৰ এই নিস্তব্ধ সৌন্দৰ্য প্ৰাণ ভৰি উপভোগ কৰি লৈছোঁ। এই সকলো স্বাভাৱিক পৰিস্থিতিৰ মাজত নাওৰ এমূৰে জ্বলি থকা চাকিটোকে একমাত্ৰ অস্বাভাৱিক কৃত্ৰিম লাগিছে। ইচ্ছা হৈছে উঠি গৈ চাকিটো নুমাই দিওঁ। কিন্তু ভয় হৈছে উঠিবলৈ গৈ কৰা ক্ষুদ্ৰ শব্দকণেই যেন প্ৰকৃতিৰ এই শান্ত স্তব্ধ সৌন্দৰ্যখিনিক ম্লান কৰি পেলাব। পূবফালে দিনৰ সেই দূৰণিৰ পৰ্বত দুটা এতিয়াও বহু দূৰৈত। সেইফালৰ পৰা কোনোবা নেদেখা গছৰ নেদেখা চৰাইজনীৰ মিঠা গীতৰ কৰুণ সুৰটো নেদেখা বতাহজাকত উপঙি আহি মোৰ কাণত বাজিছে। তাকে শুনি শুনি পৰি আছোঁ। তন্দ্ৰাৰ আৱেশত চকু দুটা মুঠ খাই আহিছে। অস্পষ্ট হৈ আহিছে সেই সুৰৰ ধ্বনি। আধা শোৱা আধা জাগ্ৰত অচেতন মনেৰে কল্পনা কৰিছোঁ হয়তো চৰাইজনী দূৰলৈ উৰি গৈছে। নহয় মোৰ। ক'ব নোৱাৰোঁ কেতিয়া মোৰ টোপনি আহিল। কিমান পৰ শুইছিলোঁ তাকো ক'ব নোৱাৰোঁ। বোধ কৰোঁ তেতিয়া মাজৰাতি। হঠাৎ আমাৰ মাজৰে কোনোবা এটা ভয়ংকৰ চিঞৰত ধৰ্মৰ কৰি বিচনাত উঠি বহিলোঁ। ভালেমান সময়লৈ ক'ব নোৱাৰিলোঁ হঠাৎ কি হ'ল। চাবলৈ চেষ্টা কৰি দেখোঁ ওচৰৰ দূৰৰ দূৰত্বখিনিৰ ব্যৱধান আন্ধাৰৰ মাজত।